নমস্কাৰ, মই মৃদুল কুমাৰ বৰা। পেছাত মই এজন ব্যৱসায়ী। খুব ধুনীয়াকৈ মোৰ ব্যৱসায় চলি আছিলে। সুন্দৰকৈ ব্যৱসায় মই খুব সৰুৰ পৰা আৰম্ভ কৰি যথেষ্ট ডাঙৰ কৰিলোঁ। ব্যৱসায়ত লাভ কৰিলোঁ। নিজা মহানগৰীত নিজা মাটিও কৰিলোঁ। কিন্তু হঠাতে কি হৈ গ'ল ক'ব নোৱাৰোঁ। এটাই সিফালৰ পৰা কিবা এটা ব্লকেজে যেন মোক আগুৰি ধৰিলে। গোটেই ব্যৱসায় বন্ধ হৈ গ'ল। ব্যৱসায়ত বহুত লোকচান হ'ল। ইমান লোকচান হ'ল যে মোৰ একেবাৰে ৰাজহাড় ভাঙি যোৱা নিচিনাকৈ লোকচান হ'ল। মই সাংঘাতিক ডিপ্ৰেশ্যনত ভুগিলোঁ সেই সময়লৈ। এনেকুৱা আছিলে যিখিনি বন্ধু বান্ধৱে মোক চাৰিওফালৰ পৰা আগুৰি ধৰি আছিলে, সেই বন্ধু বান্ধৱী যেতিয়া মোৰ ব্যৱসায়ত লোকচান হ'ল এটা সিফালৰ পৰা, মোৰ হাতত টকা পইচা নাইকিয়া হ'ল, মোৰ মাটি বিক্ৰী কৰিব লগা অৱস্থা হ'ল, সকলো বন্ধু বান্ধৱ লগ বন্ধু গোটেইখিনি মোৰ পৰা আঁতৰি গুচি গ'ল। একদম সম্পূৰ্ণ অকলশৰীয়া অনুভৱ কৰি মই খুব হতাশাত ভুগিলোঁ। তেনেকুৱাতে মোৰ এজন বন্ধুৱে যাদু সম্ৰাট বিক্ৰমৰ ওচৰলৈ মোক লৈ গ'ল। তেখেতক মই গোটেই ঘটনাখিনি মই সবিশেষ তেখেতক বিৱৰি ক'লোঁ। তেখেতে যিখিনি মোৰ চালি জাৰি চালে, এষ্ট্ৰলজিকেলি তেখেতে মোক খুব ডাঙৰ উপদেশ কেইটামান দিলে। তেখেতে কেইটামান ৰিমেডিজ দিলে, কেইটামান কাম কৰিবলৈ দিলে। গোটেই কামখিনি কৰাৰ পিছত মই আচলতে আকৌ আগৰ জীৱনটো ঘূৰাই পোৱাৰ নিচিনাকৈ পালোঁ। মই আচলতে তেখেতক কি বুলি ধন্যবাদ জনাম সেই কথাটো মই নাজানো। মই ভগৱানক পূজা কৰোঁ, কিন্তু মই ভগৱান দেখি পোৱা নাই। কিন্তু মোৰ চকুৰ সন্মুখত ভগৱান সদৃশ এগৰাকী মানুহ পাইছোঁ, যিগৰাকী মানুহে মোক বোকাৰ পৰা আকৌ তুলি আনিছিলে। মই যেতিয়া একেবাৰে সৰ্বস্ব হেৰুৱাই মই বোকাত পৰিছিলোঁ, বোকাৰ পৰা তুলি আনিছিলে। মোৰ এনেকুৱা লাগিছিলে ৰজা হৰিশ্চন্দ্ৰই যেনেধৰণে চণ্ডাল হৈ শ্মশানত থাকিব লগা হৈছিলে, পিছত সকলোখিনি ঘূৰাই পাইছিলে, ঠিক তেনেধৰণে সেই মোক সকলোখিনি ঘূৰাই দিয়া মানুহজন আছিলে যাদু সম্ৰাট বিক্ৰম তালুকদাৰ। তেখেতৰ ওচৰত আচলতে মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ মোৰ ভাষা নাই। তেখেতৰ ওচৰত মই কেনেধৰণে মই কৃতজ্ঞতা প্ৰকাশ কৰোঁ, কি বুলি ধন্যবাদ দিওঁ, আচলতে তেখেতক ধন্যবাদ দিব পৰা ধৃষ্টতাখিনিও মোৰ নাই। ইমান সুন্দৰকৈ তেখেতে মোৰ পুনৰ জীৱনটো ঘূৰাই দিলে। মোৰ এনেকুৱা লাগিছিলে যে মই হয়তো এই পৃথিৱীত থাকিম নে নাথাকিম। আৰু একেবাৰে সঁচা কথা ক'বলৈ গ'লে, দ্বিধাহীনভাৱে যদি সঁচা কথা ক'বলৈ যোৱা যায়, আই ৱাজ এবাউট টু কমিটেড ছুইচাইড। সেই সময়ত যদি মই বিক্ৰম তালুকদাৰক লগ নাপালোহেঁতেন, তেতিয়াহ'লে হয়তো কিন্তু মই আজিৰ এই জীৱন মই নাপালোহেঁতেন। আজি এনেধৰণে মই তেখেতৰ প্ৰশংসা কৰি দুআষাৰ কথা ক'বলৈ মই নাপালোহেঁতেন। তাৰ কাৰণে মই বিক্ৰম তালুকদাৰক অশেষ ধন্যবাদ, মোৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ। অন্ততঃ মোৰ পৰিয়ালটোৱে আজি মোৰ মুখখন দেখা পাই আছে একমাত্ৰ বিক্ৰম তালুকদাৰৰ কাৰণে। ইমান এজন হতাশাত ভগা মানুহক, ইমান শাৰীৰিকভাৱে দুৰ্বল হৈ যোৱা মানুহক, ইমান মানসিকভাৱে ভাগি পৰা মানুহক, ব্যৱসায়ত ইমান লোকচান খাই একেবাৰে ডুবি যোৱা মানুহ এজনক যে উঠাই আনিব পাৰি, সেই কথাটো মোৰ জীৱনত যদি মই নিজে নাপালোহেঁতেন, কোনোবাই ক'লে কিন্তু মই বিশ্বাস নকৰিলোহেঁতেন। আৰু সেইটো একমাত্ৰ সম্ভৱ হৈছে বিক্ৰম তালুকদাৰৰ কাৰণে। তেখেতৰ ওচৰত মই ইয়াৰ পৰাই মই তেখেতক নমস্কাৰ জনাইছোঁ, যিজনে মোক পুনৰ জীৱন দিলে, যাৰ সহায়ত আজি আকৌ মই মূৰ দাঙি থিয় হ'ব পাৰিছোঁ, সকলোৰে সন্মুখত আকৌ মই আহিব পাৰিছোঁ, আকৌ মোৰ আগৰ সন্মান মই ঘূৰাই পাইছোঁ, আগৰ প্ৰতিষ্ঠা মই ঘূৰাই পাইছোঁ, আগৰ অৱস্থাটো মই ঘূৰাই পাইছোঁ। গতিকে সেই সকলো ফালৰ পৰাই মই যাদু সম্ৰাট বিক্ৰম তালুকদাৰক অশেষ ধন্যবাদ জনাইছোঁ। যদি আপুনিও আপোনাৰ জীৱনত এনে কিছু সমস্যাৰে ভুগি আছে, তেনেহ'লে আজিয়ে যোগাযোগ কৰক যাদু সম্ৰাট বিক্ৰমক। যোগাযোগৰ নম্বৰ 8822332200।